ৰাতিপুৱা কি বিশেষ কাম আছে যিটো তুমি লুকাই চুৰ কৰিবলগীয়া হৈছে তুমি হয়তো পাহৰি গৈছা মা দেৱালৰো কাম থাকে দুৱাৰ খিৰিকীৰো চকু থাকে কেনেকৈ লুকুৱাবা মা বাদ দিয়া নাচাও এই ফাইলটো তুমি মোক দি দিয়া আৰু মিছা মিছি এইবোৰৰ মাজত তুমি নোসোমোৱাটোৱে ভাল তই কি মোক ধমকি দিছ কোৱা মা নিজৰ বাকক জানো পুতেকে ধমক দিব পাৰে এইবোৰ কিবা এই পিপি আপৰ চোৱা মই তোমাক মৰমেৰে বুজাইছো মা খবৰদাৰ মা বুলি নামাতিবি তোৰ দৰে সন্তান এটাৰ মাক বুলি মই পৰিচয় দিবলৈ ঘৃণ কৰোঁ তাৰপিছত মোৰ কি হ'ব আৰে মোৰ ভৱিষ্যতৰ কি হ'ব তুমি এবাৰো নাভাবিলা মা সৰুৰে পৰা যেতিয়াৰ পৰা মই বুজা হৈছো এই তোমাৰ মুখত কেৱল নন্দিনী নন্দিনী আৰু নন্দিনী এই নামটোকে শুনি আহিছো আৰে এইটো কি নন্দিনী সেইটো কি নন্দিনী এইফালে নন্দিনী এইফালে নন্দিনী নন্দিনীক তুমি যিমান মৰম দিছা নহয় তাৰ অকণমান মৰম তুমি মোক নিদিলা কিয় টকা পাল্লাক দুয়োকে যদি তুলিয়ে দিছিলা তেন্তে দুয়োখন পাল্লা সমানত নাথাকিল কিয় এখন পাল্লা ওপৰলৈ আৰু আনখন পাল্লা তললৈ নামি গল কিয় মা মৰম বুজিবা কান্দিবা বস্তু নহয় নামটো আজিলৈকে তই এইটো কথাই বুজিব নোৱাৰিলি তই অযোগ্য আছিলি মোৰ মৰম নাপালি আৰু নন্দিনী যোগ্য আছিল তাই পালে মাকৰ মৰমৰ গংগাত ডুব মাৰিলে সকলো অসুৰ দেৱতা হৈ যাব নোৱাৰে আৰু মইতো সেই হস্তিনাপুৰৰ গান্ধাৰীও নহয় চকুত কাপোৰ বান্ধি সন্তানৰ প্ৰতিটো ভুল কথাতে গৌৰৱ কৰি হাত চাপৰি বগাই যাওঁ তুমি যদি গান্ধাৰী তেন্তে ময়ো আজিৰ যুগৰ দুৰ্যোধন আশীৰ্বাদ থাকক বা নাথাকক মই মোৰ নিজৰ অধিকাৰ নিজে আজৰি আনিম এই হস্তিনাপুৰৰ একচত্ৰী সম্ৰাজ্ঞী নন্দিনী খাটনি আৰু কোনোদিনেই হ'ব নোৱাৰে নিদিও মই হ'বলৈ মই হ'ম মই নামটো চৌধুৰী নন্দিনীক মই মোৰ নিজ হাতেৰে মাৰি পেলাম আৰু সেইখিনি কৰিবলৈ তই মোৰ মৃতদেহত ভৰি থৈ পাৰ হৈ যাব লাগিব নন্দিনী আৰু তোৰ মাজত মই থিয় হৈ আছো প্ৰয়োজন হলে সেইখিনিও কৰিম তুমিতো কৈছা আৰে মই হেনো অসুৰ আৰু তুমি এইটো জানা মা যে এটা অসুৰে যিকোনো কামেই কৰিব পাৰে
লেতেৰা কাম আৰু কিছুমান কোনো কথা শুনি থকাৰ সহ্য শক্তি মোৰ নাই তোমাক শেষবাৰৰ কাৰণে ভালে ভালে মৰমেৰে কৈছো না তোমাকে ঠাই দি দিয়া নহ'লে কিন্তু মই Siuri, não vou parar.